हेलो बंधुসকল गुड मर्निंग কি খবৰ সকলোৰে ভালনে আজি আমাৰ ঘৰত ৰুব দিছে আৰু নখুই হৈ গল কালি হৈ গল আৰু আজি আকৌ ৰুব দিছে ৰুই আছে মা আৰু ভন্টি আৰু এইফালে চাওক সবফালে সকলোৱে ৰুৱাৰত ব্যস্ত হৈ আছে সবফালে ৰুই আছে আৰু মই দেখাই দিও বোলো সেয়ে ভিডিওটো বনালো আপোনালোকে চাওক সবফালে পথাৰত ৰুৱা আৰু হাল বোৱা আলি দিয়া কাম চলি আছে আমাৰ গাঁও জেগা আৰু সকলোৱে খেতিত লাগে আৰু খেতিত নালাগিলে নহয় আৰু বৰষুণ দি আছে আপোনালোকে যদি ভিডিওটো চাই আছে এতিয়ালৈকে আৰু নতুনকৈ যদি মোৰ চেনেলটো কোনোবাই চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে লাইক এটা কৰিব আৰু কমেণ্ট এটা কৰিব তেতিয়াহে মনটো ভাল লাগিব ভিডিও বনাবলৈ এতিয়া চাওক আপোনালোকে সকলো দেখাম মই মই খেতি কৰা ল'ৰা মোৰ দুখা পৰা কেনেকৈ দিওঁ কপনা মোৰে ঘৰৰ বননা মোৰে ঘৰৰ বননা জানো মোৰে ঘৰৰ বননা মোৰে ঘৰৰ বননা জানো বন্ধুসকল আপোনালোকৰ সকলোৱে পথাৰ ৰোৱা হৈছেগৈ না আৰু আমাৰ ৰুই আছে আৰু শেষ হোৱা নাই আৰু লাগিব দিন আৰু এতিয়া সকলো পথাৰত ব্যস্ত আমাৰ গাঁৱলীয়া জেগা আৰু পথাৰলৈ ওলাই আহে আৰু খেতিত লাগি যায় সকলোৱে আৰু খেতি কৰাটো ইমান সহজ নহয় আৰু অলপ কষ্ট হয় আৰু যাৰ খেতি আছে যিসকলে চাই আছে সিহঁতে বুজিব বাৰু খেতি কৰাটো কিমান কষ্ট হয় আমাৰ ঘৰৰ পথাৰৰ কাষতে আৰু আলি দি আছে লগৰ এটাই আৰু লগৰটোক এনেই সুধোঁ আৰু বৰষুণ তিতি কেনেকুৱা লাগে আৰু বৰষুণ তিতি কাম কৰা মজাটো কেনেকুৱা পথাৰত বন্ধু এনেই ভাল ভাল নতুন নতুন অভিজ্ঞতা পথাৰত সোমোৱা তাকে আগতেতো পথাৰত ব্যস্ত হোৱা নাই কলেজৰ দিনতে কলেজত থাকোঁতেই বহুতেই ব্যস্ত এতিয়া নতুনকৈ আৰু নতুন নতুন অভিজ্ঞতাবোৰ বুটলিবলৈ চেষ্টা গাঁৱৰ মানুহে এইটো কামটো কৰিবই লাগিব যিমান যি কৰিলেও হয় হয় কৰিবই লাগিব খেতি নকৰিলেতো নহ'ব আৰু বৰষুণ তিতি মানে মজাতে বেলেগ হ'ব বৰষুণ মানে গৰম অনুভৱ মানে ভাল লাগে আৰু কিবা এটা ভাল এটা আৰু কথাটো কি হ'ল সৰু হৈ থাকোঁতে যেতিয়া ছাৰ বাইদেউ সুধে বোলে জীৱনৰ অভিজ্ঞতা কি মানে জীৱনৰ লক্ষ্য কি তেতিয়া ক'বলগীয়া হয় ধৰি লওক কিবা শিক্ষক ইঞ্জিনিয়াৰ কিবা কিবা বাগেৰা বাগেৰা এতিয়া যেনেকুৱা দিন চলিছে আজিকালি মানে নাই গতিকে খেতিটো কৰিবই লাগিব চৰকাৰে চাউল ফ্ৰীকৈ দিলে কি হ'ব এতিয়া মানে 5 কেজিকৈ কাটিছে আকৌ এইফালে ফ্ৰী চাউল দিব আৰু বেলেগ ফালেতো আৰু মাৰিছে ন সেইটো কাৰণে আমাৰ গাঁৱলীয়া মানুহ আৰু খেতি কৰিবই লাগিব আমাৰ চাকৰি বাকৰিটো নাই আৰু চাকৰি বাকৰিটো আজিকালি এনেই নাপাওঁ দিয়কচোন আৰু যিমান পঢ়িলেও শুনিলেওতো সেইবোৰ আশা কৰিব নোৱাৰি সেইটো কাৰণে আমি খেতি এতিয়া নতুন নতুন কামবোৰ কৰি আছোঁ আৰু আগলৈ কষ্ট ফল কেনেকুৱা হয় Ja.
যা ঐ ঐ উঠা উঠা বেহি যা 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 উঠা চাবিয়া যা ঘূৰিয়া মই খেতি কৰা ল'ৰা মোৰ দুখ পজা মই খেতি কৰা ল'ৰা মোৰ দুখ পজা কেনেকৈ দিওঁ কল্পনা মোৰে ঘৰৰ বননা মোৰে ঘৰৰ বননা জানো মোৰে ঘৰৰ বননা মোৰে ঘৰৰ বননা জানো মোৰ আমাৰ ঘৰৰ পথাৰৰ কাষতে আৰু আলি দি আছে লগৰ এটাই আৰু লগৰটোক এনেই সুধোঁ আৰু বৰষুণ তিতি কেনেকুৱা লাগে আৰু বৰষুণ তিতি কাম কৰা মজাটো কেনেকুৱা পথাৰত বন্ধু এনেই ভাল ভাল নতুন নতুন অভিজ্ঞতা পথাৰত সোমোৱা তাকে আগতেতো পথাৰত ব্যস্ত হোৱা নাই কলেজৰ দিনতে কলেজত থাকোঁতেই বহুতেই ব্যস্ত এতিয়া নতুনকৈ আৰু নতুন নতুন অভিজ্ঞতাবোৰ বুটলিবলৈ চেষ্টা গাঁৱৰ মানুহে এইটো কামটো কৰিবই লাগিব যিমান যি কৰিলেও হয় হয় কৰিবই লাগিব খেতি নকৰিলেতো নহ'ব আৰু বৰষুণ তিতি মানে মজাতে বেলেগ হ'ব বৰষুণ তিতা মানে গৰম অনুভৱ মানে ভাল লাগে আৰু কিবা এটা ভাল এটা আৰু কথাটো কি হ'ল সৰু হৈ থাকোঁতে যেতিয়া ছাৰ বাইদেউ সুধে বোলে জীৱনৰ অভিজ্ঞতা কি মানে জীৱনৰ লক্ষ্য কি তেতিয়া ক'বলগীয়া হয় ধৰি লওক কিবা শিক্ষক ইঞ্জিনিয়াৰ কিবা কিবা বাগেৰা বাগেৰা এতিয়া যেনেকুৱা দিন চলিছে আজিকালি মানে নাই গতিকে খেতিটো কৰিবই লাগিব চৰকাৰে চাউল ফ্ৰীকৈ দিলে কি হ'ব এতিয়া মানে 5 কেজিকৈ কাটিছে কাটিছে আকৌ এইফালে ফ্ৰী চাউল দিব আৰু বেলেগ ফালেতো আৰু মাৰিছে ন সেইটো কাৰণে আমাৰ গাঁৱলীয়া মানুহ আৰু খেতি কৰিবই লাগিব আমাৰ চাকৰি বাকৰিটো নাই আৰু চাকৰি বাকৰিটো আজিকালি এনেই নাপাওঁ দিয়কচোন আৰু যিমান পঢ়িলেও শুনিলেওতো সেইবোৰ আশা কৰিব নোৱাৰি সেইটো কাৰণে আমি খেতি এতিয়া নতুন নতুন কামবোৰ কৰি আৰু আগলৈ কষ্ট ফল কেনেকুৱা হয় কেনেকুৱা পাওঁ কৰি খালি আজি ভিডিঅ'টো ইমানেই আছিল আৰু পথাৰতে আজি ভিডিঅ'টো সামৰি দিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কৈ দিয়া লগতে কিবা এটা ক'ব বেল আইকনটো বজাই দিব বাই বাই